আজি আকৌ অস্তমিত সূৰ্যৰ পঞ্চনামাত বিনিদ্ৰ আবেগবোৰ সূৰ্যাস্ত চোৱাৰ অদম্য হেঁপাহ আৰু অতীতৰ বহু কথা কঢ়িয়াই ফুৰা নিভাঁজ বুকুখনক অলপমান শান্ত কৰাৰ কিছু প্ৰয়াস। লাহে লাহে ৰঙীন সুৰুজটো নীলিম আকাশৰ বুকুত হেৰাই যাব ধৰিলে। সুৰুজৰ লগতে যেন শেষ হ'ল অভয়দাৰ দোকানৰ চিগাৰেটটো। নিৰিবিলি বতাহ আৰু অতীতৰ কিছু বিষণ্ণতাৰ গৌৰৱ উজ্জ্বল কাহিনীৰ নায়ক মই আৰু নায়িকা কোনোবা অজান দেশৰ আজন্ম প্ৰেমিকা মোৰ। প্ৰেমিকা তুমি জানো যোগ্য কাৰোবাৰ একপক্ষীয় সীমাহীন প্ৰেমৰ? যোগ্য জানো তুমি কাৰোবাৰ সপোনৰ সপোন কুঁৱৰী হোৱাৰ? বাৰু বাদ দিয়া। ভাবিছিলো সূৰ্যাস্তৰ লগতে অস্ত যাব আজি মোৰ অতীতৰ কিছু কলংকিত অধ্যায়। পিছে কাণত বাজিব লাগিছে বিজুলী ঢেৰেকনিৰ বিষাক্ত শব্দবোৰ। উভতি যাওঁ আজি আকৌ ঘৰলৈ বুলি। বৰষুণ যে এতিয়া মোৰ বৰ